Hey guys, আপোনালোক সকলোকে ৰেখা ৱৰ্ল্ডলৈ স্বাগতম জনাইছো। আজি আমি যাব ওলাইছো পাটনাতে থকা ইকো পাৰ্কলৈ আৰু মই ভাবিলো আপোনালোককো পাটনাৰ ইকো পাৰ্কখনো কেনেকৈ দেখুৱাই দিওঁ আৰু পাটনাৰ এই ইকো পাৰ্কখন পাটনা ষ্টেচনৰ পৰা মুঠে 3 কিলোমিটাৰ দূৰত্বত আছে। আহকচোন যাওঁ তেতিয়াহ'লে এই পাটনাত থকা ইকো পাৰ্কখন চাবলৈ। আৰু লৰালৰিকৈ গাড়ী পা নামি কৰি এয়া টিকেট কৰি পাৰ্কৰ ভিতৰত সোমাইছো আৰু ভিতৰলৈ সোমাই সঁচাকৈ বহুত বেছি ভাল লাগিছে কাৰণ ইমান মানুহ আৰু পাৰ্কত মানুহবিলাক থাকিলেহে বহুত বেছি ভাল লাগে। গৰিশ্বৰ এলেকাত যে উঠিছিলো আকৌ উঠিবা নেকি বটত বটিং কৰিবা? এই পাৰ্কখনৰ যে এই জেগাখিনিয়ে বহুত বেছি আকৰ্ষিত কৰি তোলে মানুহক ফটো চটো উঠিবলৈ কাৰণে বহুত বেছি ধুনীয়া হয় বহুত ভাল লাগে এইখন জেগা সঁচাকৈ। এনেকে ব্ৰেক মাৰে দেখিলা কিমান যে মানুহ চাৰিওফালে মানুহেই মানুহ। আজি পাৰ্কে ভাল ইনকম কৰিছে খ্ৰীষ্টমাছ ডে দিনাখন দেই। এই জেগাখিনিতে ফেমিলিবিলাক ধুনীয়াকৈ বহি কৰি চাহ পানী খাব পাৰে আৰু এই জেগাখনদি গ'লে যে চিঞৰিলে ইমান জোৰে আৱাজ আহে নহয়। হেতা কাঁহী বাতি ঘটি যিমান যি আছে টিফিন বক্স সেইটো বনাইছে। গ্লাছ এই পাৰ্কখনত যে ৱাকিং ৰানিং কৰিবলৈ কাৰণে বহুত বেছি ভাল হয়। মৰ্ণিং টাইমত বহুতো লোক তালৈ যায় আৰু মৰ্ণিং টাইমত পাৰ্কত গ'লে পাৰ্কৰ ফিজ অনলি 5 ৰুপিজ, সেইটোৱে ইভিনিং টাইমত গ'লে 20 ৰুপিজ লয়। কোনটো খাবা? দুইটা খাবা? পাৰ্কত ঘূৰি ঘূৰি পিছে ভোকহে লাগিলে আৰু এতিয়া অলপ পেট পূজা কৰি ল'লোঁ আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে এইখিনি নালন্দা খণ্ডৰৰ দৃশ্য হয়। এই পাৰ্কখনৰ যে এৰিয়াটো বহুত বেছি ডাঙৰ হয় কিন্তু যিমান ঘূৰি থাকিলেও অকণো আমনিও নালাগিব আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে তাতে গৈ কৰি। আৰু আজি যদি আমাৰ এই ইকো পাৰ্কৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু যিসকল মোৰ চেনেলত আজি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজিলৈ বাই বাই।